নমস্কাৰ, মই জ্যোতিয়ে জ্যোতি বিভু চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। সেইটো কাৰণে প্ৰতিগৰাকী নাৰীকে মোৰ ফালৰ পৰা আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। এইটো হৈছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ নাৰী আৰু পুৰুষৰ মাজত সমানতা সৃষ্টি কৰা। সেইটো কাৰণে আমি কেতিয়াও নাৰী বুলি নিজকে নিজে কেতিয়াও অৱজ্ঞা কৰি থাকিব নালাগে। এজন পুৰুষে যিখিনি কাম কৰিব পাৰে সেইখিনি আমিও কৰিব পাৰোঁ। সেইটো কাৰণে নিজৰ মনটো দৃঢ় কৰিব লাগে আৰু প্ৰতিগৰাকী নাৰীকে আগবাঢ়ি যাবৰ বাবে মই অনুৰোধ জনাইছোঁ। যিহেতু ময়ো নিজকে কেতিয়াও নাভাবোঁ যে এজন পুৰুষতকৈ মই কোনো গুণে কম। যিহেতু ভগৱানে আমাকো দিছে দুখন হাত, দুটা চকু, যেনেকৈ এজন পুৰুষক দিছে। কিন্তু আমি হৈছোঁ ধৈৰ্যৰ প্ৰতীক, শান্তিৰ প্ৰতীক। আমাৰ ধৈৰ্য ক্ষমতা হৈছে বহুত বেছি এজন পুৰুষৰ তুলনাত। এজন পুৰুষে এগৰাকী নাৰীৰ অনুপ্ৰেৰণাতহে আগবাঢ়ি যাব পাৰে। কিন্তু আমি নিজকে এজন শক্তিশালী কৰিব পৰা মনৰ অধিকাৰী, নিজৰ সন্তানক আগবঢ়াই নিব পৰা এজন দিশ প্ৰদৰ্শক, নিজৰ স্বামী দেৱতাক সকলো ক্ষেত্ৰতে উৎসাহ দিব পৰা আমি হৈছোঁ প্ৰেৰণা। সেইটো কাৰণে আমি কিয় নিজকে নিজে সৰু বুলি ভাবিম? সেইটো কাৰণে আপোনালোকে কোনো নাৰী বুলি নিজৰ মনটোক কেতিয়াও এজন পুৰুষৰ অধীন হ'বলৈ নিদিব। নিজৰ মনটোক আগুৱাই নিয়ক এজন পুৰুষৰ সমানে সমানে। যিহেতু নাৰী দিৱসৰ মূল উদ্দেশ্যটোৱেই হৈছে নাৰী আৰু পুৰুষৰ মাজত এটা সমতা, সমান অধিকাৰৰ কাৰণে এইটো আন্দোলন হৈছিল। আৰু সেই আন্দোলনক আমি আগুৱাই নিব লাগিব এগৰাকী নাৰী হিচাপে। সেইটো কাৰণে যেতিয়া এজন পুৰুষৰ মৃত্যু হয়, তেওঁ বিবাহৰ কাৰণে আগবাঢ়িব পাৰে, কিন্তু সেই ক্ষেত্ৰত এগৰাকী নাৰী হিচাপে আমি কিয় বঞ্চিত হ'বলগীয়া হয়? এতিয়া বৰষাৰাণী বাৰ সেই প্ৰস্তাৱটোত মোৰ বহুত ভাল লাগিল। তেওঁ নিজৰ আদৰ্শ দেখুৱাই দিলে যে আমাৰো নিজৰ মনটোক আমি আগবঢ়াই দিব পাৰোঁ এজন পুৰুষৰ নিচিনাকৈ। ঠিক তেনেদৰে সেইদিনা ফেচবুকত এটা আপডেট পঢ়িবলৈ পালোঁ, খুব ভাল লাগিল, মোৰ মনটো স্পৰ্শ কৰিলে। তাত আমি সদায় গাঁওবিলাকত শুনিবলৈ পাওঁ যে লাও হৈছে সদায় পাতৰ তল। কিয় এই বাক্যশাৰীৰ অৰ্থটো মই বুজি নাপাওঁ যে লাও কিয় পাতৰ তল? কাৰণ লাওৰ অবিহনেতো পাতজোপাৰ একো অৰ্থই নাথাকিব, হয়নে নহয়? তেতিয়া সেই ফেচবুকৰ আপডেটটোত পাইছিলোঁ যে তাত লিখিছিল এগৰাকী, সেইটো সঁচাই কাহিনী আছিলে নে এইটো কিবা কল্পনা কৰি লিখিছিল, মই সেইটো ইমান ধৰিব নোৱাৰিলোঁ। তাত যেতিয়া শাহুৱেকগৰাকীয়ে সদায় বোৱাৰীগৰাকীক কৈ থাকে যে লাও সদায় পাতৰ তল, সদায় পাতৰ তল, কি কৰিলে বোৱাৰীগৰাকীয়ে সেই লাওখিনিয়ে কাটি পেলায়। তাৰপিছত শাহুৱেকে সুধিলে, তুমি এইটো কাম কিয় কৰিলা? তেতিয়া ক'লে যে এতিয়া লাও অবিহনে আপুনি পাতজোপাক পূজা কৰি থাকক। সেইটোৱেই মোৰ ভাল লাগিল। তেওঁ সেই বাণীটোত বহুত কথা লুকাই আছে যে তেওঁ সদায় কৈ থকা, শাহুৱেকগৰাকীয়ে কৈ থকা সেই লাওখিনি যেতিয়া কাটি পেলালে তেতিয়া গছজোপাৰ কোনো অৰ্থই নাথাকিল। যেতিয়া লাওজোপাক সাৰ পানী কিয় দি থকা হয়? লাওটো লাগিবৰ কাৰণে। কিন্তু লাওটোৱে যেতিয়া পাতৰ তল বুলি কৈ দিয়ে, সেই মনৰ যেতিয়া নাৰীগৰাকীক তেনেদৰেই জ্ঞান কৰে। আপুনি লাওটোৰ তুলনাত এগৰাকী নাৰী ৰাখি চাওক, মোৰ মনৰ কথাখিনি আপোনালোকে অনুভৱ কৰিব। কিন্তু পুৰুষসকলে মোৰ এই কথাখিনি বেয়াৰ ফাললৈ নিনিব। কিন্তু মই নাৰী দিৱসৰ প্ৰতি সকলো নাৰীকে সন্মান জনাই এই কথাষাৰি আপোনালোকক উলিয়ালোঁ। তাৰপিছত এতিয়া খুব ভাল লাগিছে এটা কথা যে এতিয়া আমি বহুত মহিলাই স্বাৱলম্বী হ'ব পাৰিছোঁ। ফেচবুকখন খুলিলে ভাল লাগে, যিহেতু আমি ফেচবুকৰ এটা অনলাইনত আমি নিজৰ বজাৰখন দখল কৰিব পাৰিছোঁ আমাৰ অসমীয়া মহিলাসকলে। ঠিক আছে, সেই কথাটো মোক খুব ভাল লাগে। যেতিয়া আমি নিজৰ স্বামীক এটকাৰ কাৰণে হাত পাতিবলগীয়া নহয়, উল্টাই আমি যেতিয়া তেওঁক এটকাৰ জেগাত 100 টকা এটা উলিয়াই দিব পাৰোঁ, তেতিয়া খুব মনটো গৌৰৱে উঠলি উঠে। চোৱা, ময়ো তোমাৰ নিচিনাকৈ ইনকম কৰিব পাৰিছোঁ, ময়ো মোৰ নিজৰ ঘৰখনক ভাল পাওঁ, ময়ো মোৰ নিজৰ ঘৰখনৰ দায়িত্ব মই নিজে ল'ব পাৰিম। সেই কথাটো ভাল লাগে। সেইটো কাৰণে কিন্তু এটা কথা নহয়, নাৰী দিৱসৰ অৰ্থ যে এগৰাকী জিন্স পেণ্ট পিন্ধা মহিলা, এগৰাকী চুইদাৰ পিন্ধা মহিলাই যে তেওঁ নাৰী দিৱসৰ মানে কি, মই কি ক'ব খুজিছোঁ বুজি পাইছে? সেইটো কিন্তু তেওঁ অধিকাৰ নহয়, সেইটো হৈছে তেওঁ সুবিধাৰ কাৰণে পিন্ধিছে বা কেতিয়াবা খুব প্ৰয়োজনত সেই সাজপাৰ পিন্ধিছে, সেইটো কিন্তু আমাৰ কাৰণে ভাল। কিন্তু তাক আমি কোন ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগে সেই ক্ষেত্ৰত আমি নিজে বিচাৰ কৰিব লাগিব, যিহেতু আমি হৈছোঁ নাৰী। তাৰপিছত এটা কথা কওঁ যে আমি
অকল যে এজন বয়সস্থ মানুহক বা শাহুৰ শহুৰক এখন উৰণিৰ তলত থাকি আমি আদৰ্শ বোৱাৰী হ'ব পাৰিছোঁ, সেইটো আমাৰ নাৰীসকলৰ লক্ষ্য নহয়। আমাৰ নাৰীসকলৰ লক্ষ্য হৈছে আমি আমাৰ ঘৰখনক, আমি আমাৰ সমাজখনক, আমি আমাৰ দেশখনক আগুৱাই নিব লাগিব। অৰ্থনৈতিকভাৱেই হওক, সামাজিকভাৱেই হওক বা সাংস্কৃতিক ক্ষেত্ৰখনে লগতেই হওক। এনেকুৱা বহুত নাৰী আছে, তেওঁলোকে বহুত অৱদান আমাক দি থৈ গৈছে। আমি সেইখিনি মই সিমানখিনি যোগ্য নহয়, কিন্তু মই মোৰ মনৰ কথাখিনি এগৰাকী সাধাৰণ নাৰী হিচাপে আমাৰ মনৰ কথাখিনি আপোনালোকক উল্লেখ কৰিছোঁ। মোৰ ভুল হ'ব পাৰে, কিন্তু তাৰ বাবেও মই আপোনালোকক ক্ষমা খুজিছোঁ। কিন্তু আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সকলোলৈকে মোৰ অশেষ শ্ৰদ্ধা জ্ঞাপন কৰি আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ।